হেল্ল' এভৰিৱান, আজি আহিছোঁ বাঁকী বিহাৰী মহাৰাজৰ ওচৰলৈ আৰু ইয়াত বহুত বেছি দীঘলীয়া লাইন হয় আৰু মই ফাৰ্ষ্টে ইয়াত ৰেডি হৈ ল'লোঁ হোটেল ৰুমত। তো হোটেল ৰুমৰ পৰা ওলাই আমি টুমটুমতে গুচি গ'লোঁ কাৰণ একদম ওচৰতেই আছিলে যিহেতু। আৰু আপোনালোকক দেখাই দিছোঁ বৃন্দাবনৰ গলিয়াবিলাক আৰু যে তাত গলিয়াবিলাক ইমান সৰু সৰু হয় আৰু একদম মানে দোকানবিলাক সেই ৰাস্তাতেই থাকে। আৰু তাৰপিছত আমি সোমাবলৈ পাৰিলোঁ বহুত মানে কষ্টৰ মূৰত আৰু বহুত দীঘলীয়া লাইন, একদম লাইনত সেয়া গৈ আছোঁ আমি আৰু গৈ পেলাই ফাইনেলি আমি দেখা পাইছোঁ এইফালে দৰ্শন হৈ আছিলে এইফালে। আৰু ইয়াত বেছি টাইম একদম কৰিবই নিদিয়ে, মানে আপুনি জাষ্ট 2 ছেকেণ্ড ৰখিব পাব সন্মুখত, মানে আপুনি ভালকৈ সেৱাও কৰিব নোৱাৰিব, ইমানেই মানে বেছি ভিৰ। মন্দিৰ ভাগৰ এক্সিট গেটেদি আমি ওলাই আহিলোঁ আৰু ওলাই আহি বাহিৰতে অলপমান এনেই ভিডিঅ' কৰি ল'লোঁ আৰু এইফালে মানুহগৰাকী বৰ ধুনীয়াকৈ একদম গান গাই আছিলে। গৈ আছোঁ এতিয়া নিধিবনলৈ, নিধিবন পাইছোঁহি আৰু অলমষ্ট ওচৰতে। আৰু নিধিবনলৈ টুমটুমতে উঠি পেলাই গৈ আছিলোঁ আৰু মই ইয়াত কৈ আছিলোঁ যে ইয়াত গলিবিলাক মানে একদম ভুলভুলীয়া নিচিনা হয়, মানে আপুনি হেৰাই যাব। আমিও হেৰাই গৈছিলোঁ। লাষ্টত মানুহ এজনৰ পৰা হেল্প লৈ পেলাই আমি আহিছোঁ। মই তাকেই কৈ আছিলোঁ। বাকীখিনি দেখাম নেক্সট ব্লগত। ৰাধে ৰাধে।